নমস্কাৰ বন্ধুসকল, মোৰ নাম সৌৰভ আৰু আপোনালোকে চাই আছে সৌৰভ টেক। সো আপোনালোকে তো গমে পায় যে কৰোনা আৰু লকডাউনৰ বাবে অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। ডাঙৰ ডাঙৰ মল, ইণ্ডাষ্ট্ৰি, দোকান এইবিলাকত আগৰ নিচিনা কাম নথকাৰ বাবে তাতে কাম কৰা বহুত মানুহক কামৰ পৰা বাহিৰ কৰি দিয়া হৈছে, যাৰ ফলত এইবিলাক মানুহ নিবনুৱা হৈ ঘৰতে বহি আছে। এইবিলাক কামত বহুত বেয়া প্ৰভাৱ পৰিছে যদিও ভাৰতবৰ্ষকে ধৰি গোটেই পৃথিৱীখনত এটা কাম বহুত দ্ৰুতগতিত বৃদ্ধি পাইছে। সেইটো হৈছে অনলাইনত কৰা কিছুমান কাম, মানে ৱৰ্ক ফ্ৰম হোম, যিটো কাম ঘৰত বহি থাকিও কৰিব পাৰি। সো মই এইটো কামৰ বিষয়ে এটা সেপাৰেট ভিডিঅ' বনাম, ঘৰত কৰা কিছুমান কামৰ বিষয়ে। সো তাৰ বাবে আপুনি তলত কমেণ্ট কৰি জনাব যে ভিডিঅ' বনাব লাগে কি নাই। সো আজি যিটো আমি 5টা কামৰ কথা ক'ম, সেইটো কাম কৰাৰ বাবে ঘৰৰ পৰা বাহিৰত ওলাব লাগিব, কিন্তু নিজৰ জায়গাতে কৰিব পাৰিবা। তো দেৰি নকৰি ভিডিঅ'টো আগবঢ়াও। আজিৰ ভিডিঅ'ত মই আপোনালোকক এনে 5টা বেষ্ট ডেলিভাৰী বয় জবৰ কথা ক'ম, যিটো আপুনি নিজৰ জায়গাতে কৰিব পাৰিব। সো আপুনি খালি জাষ্ট এইটো খবৰ ল'ব যে এইটো জবৰ অফিচটো ক'ত আছে, আৰু তাতে কিছুমান লাগতিয়াল বস্তু যিটো লাগিব, সেইটো হ'ল ভোটাৰ আই কাৰ্ড, পান কাৰ্ড, তাৰ পাছত আধাৰ কাৰ্ড আৰু লগতে ড্ৰাইভিং লাইচেন্স। প্ৰথমটো হ'ল এমাজন ডেলিভাৰী বয়। এইটো জব কৰিবৰ বাবে আপোনাৰ স্কুটি বা নহলে বাইকৰ প্ৰয়োজন হ'ব আৰু এটা লাইসেন্সৰো প্ৰয়োজন হ'ব। সো এইটো জবত আপুনি প্ৰত্যেক ডেলিভাৰীত আপুনি 15 পৰা 35 টকা কৰি পাব পাৰে। আপুনি যদি দিনত 30টাও পাৰ্সেল ডেলিভাৰ কৰে, পাৰ ডেলিভাৰীত 20 টকা কৰিও ধৰিলে আপুনি দিনত 500 পৰা 600 টকা কৰি ইজিলি ইনকাম কৰিব পাৰে। এইটো বেসিক্যালি ডিপেন্ড কৰে আপুনি কোনটো জায়গাত কৰি আছে। আপুনি যদি সিটি এলাকাত কৰে তেনেহলে অলপ বেছি পাব, আৰু যদি ভিলেজ এৰিয়াত কৰে তেনেহলে অলপ কম পাব। 2 নম্বৰটো হ'ল জমেটো ডেলিভাৰী বয়। এইটো জব আপুনি দিনতো কৰিব পাৰে আৰু ৰাতিতো কৰিব পাৰে। এইটোত পাৰ ডেলিভাৰীত আপুনি 15 পৰা 25 টকা কৰি পাব পাৰে। এইটো জব যদি আপুনি ভালকে কৰে তেনেহলে আপুনি দিনত ইজিলি 600 পৰা 700 টকা উপাৰ্জন কৰিব পাৰে, আৰু লগতে ইনসেন্টিভো পাব। নাম্বাৰ 3, সুইগি ডেলিভাৰী বয়। বন্ধুসকল, আপোনালোকে যদি নাজানে তেনেহলে কৈ দিওঁ, জমেটো আৰু সুইগিৰ মাজত ফুল কম্পিটিশন চলি আছে। সো আপুনি যদি সুইগি ডেলিভাৰী বয় জব কৰে তেনেহলে জমেটোতকৈ অলপ কম পাব, তথাপিও আপুনি মাহিলী উপাৰ্জন 8 পৰা 10,000 টকা ইজিলি উপাৰ্জন কৰিব পাৰিব। নাম্বাৰ 4, ডমিনোজ ডেলিভাৰী বয়। বন্ধুসকল, আপোনালোকৰ যদি গাড়ী নাই তথাপিও আপুনি এটা ডেলিভাৰী বয়ৰ জব কৰিব বিচাৰে তেনেহলে এইটো জব আপোনাৰ বাবে এটা বেষ্ট অপশন হ'ব পাৰে। জাষ্ট আপোনাৰ এটা লাইসেন্স লাগিব। সো এইটো জবত আপুনি মাহত বেসিক্যালি 10 পৰা 15,000 টকা ইজিলি উপাৰ্জন কৰিব পাৰিব। সো ফ্ৰেন্ড, আপোনালোকে যদি এমাজন, জমেটো, সুইগি এইবিলাকত ভেকেন্সি খালি নাপায় তেনেহলে আপুনি ফ্লিপকাৰ্ট ডেলিভাৰী বয় জব এইটোও কৰিব পাৰে। জাষ্ট আপোনাৰ এটা বাইক লাগিব আৰু এটা লাইসেন্স লাগিব। সো এইটো জবতো আপুনি বেসিক্যালি 10 পৰা 12,000 টকা মাহিলী ইজিলি উপাৰ্জন কৰিব পাৰিব। সো ফ্ৰেন্ড, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।